নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ৰহৰ দাইলৰ এটা ৰেচিপি লৈ আহিছোঁ। মইনো ৰহৰ দাইল কেনেধৰণে ৰান্ধোঁ তাকে আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। প্ৰথমে ৰহৰ দাইল অলপ ধুই ল'লোঁ, তাৰপিছতে আলু আৰু অমিতা কাটি ল'লোঁ। পিঁয়াজ এনেধৰণে ডাঙৰকৈ কাটি লৈছোঁ, এটা পিঁয়াজ ডাঙৰকৈ কাটি লৈছোঁ। তাৰপিছতে আদা নহৰু কুটি লৈছোঁ আৰু তেজপাত দুখিলা লৈছোঁ আৰু এইখিনি মই প্ৰেছাৰত ভৰাই লৈছোঁ। তাৰপিছতে আদা নহৰুখিনি যে কুটি থৈছিলোঁ সেইখিনি মই অকণমান গৰু ঘিউ দি পেনখনতে ৰঙা হোৱালৈকে ফ্ৰাই কৰি লৈছোঁ। এনেধৰণে বনালে সোৱাদটো অকণমান বেলেগ ধৰণৰ হয় আৰু খাবলৈ কিন্তু বহুত ভাল হয় আৰু নোখোৱাসকল এনেধৰণে এদিন খাই চাবচোন। তাৰপিছতে এইখিনি ৰঙা হোৱাৰ পিছত মই কুকাৰত ঢালি দিলোঁ। এইখিনি দিয়াৰ পিছতে মই তাত পানী দিলোঁ জোখমতে আৰু সোৱাদ অনুযায়ী নিমখ হালধি দিলোঁ। দিয়াৰ পাছতে মই কুকাৰটো গেছত তুলি 3টা চিটি মৰালোঁ। এয়া হৈ গ'ল, দেখিছেনে ৰহৰ দাইল। এনেকৈ খাবলৈ কিন্তু বিৰাট টেষ্টি হয়, খাই চাবচোন এদিন।